এয়া 2000 আৰু 500 টকীয়া নোট বুলি নাভাবিব ৰিজাৰ্ভ বেংকৰ পৰা উলিয়াই অনা খমখমীয়া নোট বুলিও। এয়া হাতীগাঁৱৰ ফেক্টৰীত উপলব্ধ ভাৰতীয় মুদ্ৰাৰ নকল নোটহে। গুৱাহাটীত জাল নোটৰ ফেক্টৰী। দমে দমে ওলাইছে 500, 2000 টকীয়া নোট। হাতীগাঁৱৰ সিজুবাৰীৰ মিনহাজ পথৰ এইটো বাসগৃহত দীৰ্ঘদিন ধৰি চলিছিল আন্তঃৰাষ্ট্ৰীয় জাল নোটৰ ফেক্টৰী। এইটোৱে আছিল সেইটো ফেক্টৰী য'ত উৎপাদন হৈছিল জাল নোটৰ। হাতীগাঁৱৰ মিনহাজ পথৰ এই 10 নম্বৰ ঘৰটোৰ দ্বিতীয় মহলত থকা এই বৰ্তমান তলাবন্ধ যিটো কোঠা, এই কোঠাটোতেই বিগত 6 মাহ ধৰি এনেধৰণে জাল নোট উৎপাদন কৰি আহিছিল কৰিমগঞ্জৰ 3 যুৱকে। কৰিমগঞ্জৰ জামিল আহমেদ মজুমদাৰে 6500 টকাত ভাড়ালৈ লৈছিল ঘৰটো। পেছাত এজন চিকিৎসক তথা বিদ্যালয়ৰ মালিক বুলি চিনাকি দিছিল জামিলে। তেওঁ মানে হোমিঅ' ডক্টৰ, চেম্বাৰত বহে, তেওঁ কিবা বিজনেছো কৰে। কিন্তু এতিয়া আজিহে গম পালোঁ যে বিজনেছ এইটো। কিন্তু বিগত 2 মাহৰ অনাদায় ভাড়া খুজিবলৈ গৈ এইগৰাকী স্বত্বাধিকাৰীয়ে দেখা পালে বপুৰাৰ ভয়ংকৰ কাৰবাৰ। ৰুম কেনেকৈ ৰাখিছে চাওঁ বুলি মই তাক ঠেলি পেলাই ৰুমটো চাব গ'লোঁ। ফ্ৰণ্ট ৰুম ঠিকে আছে, ভিতৰ ৰুমটো মানে লেতেৰা। মই কিয় ইমান লেতেৰাকৈ ৰাখিছা? তেনেকৈ চাওঁতে তলত দিছোঁ প্ৰিণ্টাৰৰ তলত এখন কাগজ, তাৰ ওপৰত 500 টকীয়া নোট কিছুমান প্ৰিণ্ট কৰা আছে। এইবিলাক কি? তাই কৈছে না বাইদেউ এনেই এনেই চাওঁ। তাৰপিছত এটা নোট এটা আছে আৰু বাকী চব এনেকুৱা প্ৰিণ্টাৰ প্ৰায় 1-2টামান কাগজৰ হ'ব। মই ঠিক আছে, এইখিনি এনেই যদি মই পুলিচত দি দিওঁচোন, এইটো মই পুলিচক জনাবই লাগিব। কৈ মই ওলাই আহিলোঁ। লগে লগে আহিল আৰক্ষী, চলালে অভিযান। আমি যোৱালে কোঠাটোত ঘৰৰ মালিকে তলা মাৰি থৈছে আৰু মানুহ দুজন ইতিমধ্যে ক'লে যে ছাৰ ওপৰত আছে নেকি, ছাটৰ ওপৰত। এজনটো দৌৰি পলালে। তেতিয়া আমি লগে লগে ছাটৰ ওপৰলৈ গ'লোঁ। ছাটৰ ওপৰত গৈ চালোঁ যে এটা বেগ আছে, কাপোৰৰ বেগ, এটা লেপটপ আছে। আৰু সেই তেতিয়া আমি জানিব পাৰিলোঁ যে যিহেতু বেগটো সি পানী টেংকি এটা ওচৰত এৰি থৈ গ'ল, 2টা ফ্লেট আছিল, ওচৰা-ওচৰি 2টা ঘৰ। এটা ঘৰৰ লগত ৱালখন এনেকুৱা সামঞ্জস্য, জাপ মাৰি সিটো বিল্ডিঙলৈ পাৰ হৈ গৈ সি সুবিধা বুজি পলাই গৈছে। 2 মূল অভিযুক্ত পলাল যদিও আৰক্ষীয়ে জব্দ কৰে 74খন 2000 টকীয়া জাল নোট, 38খন 500 টকীয়া আৰু 3খন 200 টকীয়া জাল নোট। মুঠ 1,71,600 টকা। জব্দ কৰিলে প্ৰিণ্টাৰ, স্কেনাৰ, ৰং, কাগজ, মাষ্টাৰ সকলো। পলাতক 3 দুৰ্বৃত্তই ভিন্ন এজেণ্ট যোগে অসমৰ বজাৰত এৰি দিছিল জাল নোট। এইটো ঘৰৰ পৰাই এজেণ্টে লৈ গৈছিল সি জাল নোট। নিতৌ আহিছিল বিভিন্ন অচিনাকি যুৱক ফেক্টৰীলৈ। বাহিৰৰ পৰা মানুহ চানুহ আহি থাকে নেকি? আহি থাকে। কিমানমান মানুহ আহে বাহিৰৰ পৰা? কেতিয়াবা 5-6 জন দেখা পায়, একেলগে নাহে। একজন আহে, ৰাতিপুৱা হ'লে এটা আহে, এনেকুৱা আহিয়ে থাকে। কি কৰে আমি গম নাপাওঁ নহয়। ভাৰতীয় মুদ্ৰাৰ ওপৰত সফলতা পাই বিদেশী মুদ্ৰাৰো বেপাৰ আৰম্ভ কৰিবলৈ চেষ্টা চলাইছিল ভয়ংকৰ চক্ৰটোৱে। ফেক্টৰীত উদ্ধাৰ হৈছে USAৰ $1 মিলিয়ন নোটৰ নমুনা। ইয়াকে লৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যে চক্ৰটোৱে শিপা মেলিছিল সেয়া পুনৰ প্ৰমাণ হৈছে। কেমেৰা পাৰ্চন পৱনৰ সৈতে বিমল ভূষণ মহন্তৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।